কি হল কি ক'ব লগা আছে মই কিয় কম তই তোৰ চেনেল লাইক ফলো টিকটক টিকটক নেকি ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या करने आए हैं मेरी बात हम यहाँ पे क्या करने हम इनको हेलो गाइस मैं मोर रोहन दासर यूट्यूब चेनेल आपनाक स्वागतम जानाइছো मैं আজি लोकेशन एटाले जाम ताते हयतो एतियालके कोनो मानु जोৱা নাই ताते मैं ताते जाम जाय केने केनेकुवा माने ठाईबुर केनेकुवा आपनाक देखाबले ट्राई करिम आरो मैं प्रथम भिडिओत एजन ककाक लग पाइছিল आपनालके हयतो भिडिओটো चाइছে যদি নাই চোৱা प्लीज চাব भिडिओটো आरो मोर चेनेलটো যদি मोर नतुनকৈ আছে আপোনালোকে সো দেন সাবস্ক্রাইব মাই ইউটিউব চেনেল আৰু লাইক কমেন্ট শেয়ার কৰিব আৰু মই প্ৰথম যে কৈছিল এটা ককাক লৈ গৈছিলো সেই ককাজন মোৰ বহুত ভাল লাগিছিল আৰু সেই ককাটোৰ কাৰণে মই আজি মোৰ বেগত কিছু সামগ্ৰী আনিছো ককাক দিবলৈ আপোনালোকক লাষ্টলৈকে দেখাম তাৰ পিছত মই আজি সাইকেলৰে আহিছো তথাপিতো मैं ऊपर उठिब लगे नेक्स्ट लोकेशन आपलोगे जदि कबात आसे सो नेक्स्ट लोकेशन आपलोगे मोर कमेंट बक्सत जनाब सो मैं जाबले ट्राई करिम सो लेट्स गो আমি আহি পাইছো 20% ওপৰলৈ আহি পাইছো বাকি আৰু 80% আছে ওপৰলৈকে যাবলে আৰু এবিলাক এটো লোকেশন চাব পাৰে আপোনালোকে ভাল একদম মজা লোকেশন আৰু মোৰ লগত আহিছে এই দুটা ফ্ৰেন্ড সো এটো অংকুৰ মই আৰু হাই মই ৰতন সো এটা মোক কৈছিল মোৰ হেতু মানে জন্তু লোকেশন যোৱাৰ কথা আছিল সেই দুটাই কৈছে সো তালৈকে যাম যোৱাৰ পিছত প্ৰথমতে মই ককাল তালৈ যাম ককাত যাই কিনে বস্তুবিলাক দি লম দি কিনে আমি নেক্সট লোকেশনত যাম সো ৰ'দ বহুত হলেও মই ৰ'দক কেয়াৰ নকৰো সো চলতে So guys, অলপ আগতে সাপ দেখিছিলো তাতে সাপ দেখা পাই মই দাউছো এনেকুৱা সাপ মানে সো বেসিক্যালি গৰম দিলে আহিব নালাগে ইয়াতে কাৰণ গৰমত সাপগিলাক বহুত ওলাই বাহিৰত ওলাই তো সিয়ে কেমেৰামেন আৰু মই নিজে দাউৰি আহিছো বাকি সিটো তাতে সিটো সাপক ভয় নকৰে তাক একবাৰ দেখাই দে সি আকো ভয় নকৰে সি আকো ভয় নকৰে তো আৰু আছে আৰু অলপ যাব লগা আছে সো হেতু যাই কিনে আৰু অলপমান আছে বলক মই এতিয়া আহি পালো ওপৰৰ জেগাটো আৰু কিমান টাইম লাগিছে বৰ বেছি 39 মিনিট মান লাগিছে আৰু ককাক যদি লগ পাওঁ সো বস্তুখিনি দিবলৈ ট্ৰাই কৰিম সো আহক বহুত ভাগৰ লাগিছে বহুত আপোনালোকে পাৰিলে ইয়াত আহিলে ষ্টেমিনা লাগে আৰু গাৰ কিমান বৰ শক্তি আছে সো ইয়াতে গম পোৱা যায় তো ৰেডি গো সো ককা বৰ্তমান শুই আছে সো ককাক যাবলৈ ট্ৰাই কৰিম আৰু জাগাবিলাক দেখিব পাৰে আৰু নেক্সট প্ৰথম ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে
হয়তো মই সকলো বস্তুখিনি দি কিনে আমি নেক্সট লোকেশ্যন যাবলৈ ট্ৰাই কৰিম চেনিটাইজাৰ দিয়ক থেংক ইউ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট আমি কাৰণ বাহিৰৰ পৰা আছোঁ চ' ককাক চুব নোৱাৰে বৰ্তমান চ' এইটো মই চেনিটাইজাৰটো লগাই লৈছোঁ চ' তাৰপিছত মাস্ক চেনিটাইজাৰ হাতত ধুব হাতত ধুই দিয়ক চবকা আপোনাৰ কাৰণে এইবিলাক বস্তু আনিছোঁ খোৱা বস্তু আপুনি এনে আপোনাক কোনে দিয়ে এনে খোৱা বস্তু দিয়ে নে ইয়াৰ পৰা দে বাকী কিহত খোৱা বস্তু কিহত বনায় খৰিত বনায় নে খৰিত বনায় গাঁঠিটো খুলিব পৰা নাই ৰ হ'ব গাঁঠি নহ'লেও ইয়াতে বিস্কুট আছে আপুনি খাব আৰু গাখীৰৰ পেকেট আছে আৰু তেলৰ বটল আছে আৰু নিমখ পেকেট আছে আৰু চাউল আছে চ' এইটো বস্তু আপোনাক দিলোঁ আৰু আপুনি খাব আৰু কিবা প্ৰব্লেম হ'লে আৰু আমি আহি থাকোঁ ইয়াতে চ' আহিলে আপোনাক বস্তুবিলাক দি দিম আৰু আপোনাৰ কাৰণে এইটো পানী বটল পানীটো পায়নে বৰ্তমান ককাৰ মাথাৰ বিষ হৈছে আৰু যদি আগতে গম পালোঁ ককাৰ কাৰণে ঔষধো আনিলোঁ হয় কিন্তু এতিয়া ককাৰ বেমাৰ চ' কি কৰিম আৰু নেক্সট টাইম হ'লে ককাৰ কাৰণে ঔষধ পাতি দৰৱ পাতি লৈ আহিম আৰু ককাৰ ভালেই থাকক ককাই তাকে কামনা কৰিছোঁ চ' এইটো বস্তু লওক আপুনি আৰু আশীৰ্বাদ দিব তোৰ লোক কল্যাণ হোক খোদা জয় জয়কাৰ হৈ থাকো আগবাঢ়ি থাকিব মই পপুলাৰৰ কাৰণে মই হেল্প কৰা নাই বাট এইটো বস্তু চবকে হেল্প কৰিব লাগে এইটো মই জানো কাৰণ মই আগতে হেল্প কৰিছোঁ মানে বহুতক হেল্প কৰিছোঁ চ' গাইজ আপোনালোকে মই চাৰিওফালে দেখাই দিম আৰু আপোনালোকে পাৰে যদি ইয়াত এবাৰ আহিব এই মন্দিৰটোত বহুত ভাল হয় মানে জেগাখিনি বহুত ভাল হয় আৰু ইয়াত থকা ককাজন বহুত ভাল হয় আৰু বৰ্তমান ইয়াৰ চাৰিওফালে দেখিব পাৰে বঢ়িয়া সুন্দৰ জেগা হয় এইটো আৰু বাকী ইয়াত বিভিন্ন ধৰণৰ গাছ আছে মই নেক্সট ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক আৰু এইটো মন্দিৰ হয় এইটো মন্দিৰটো কিমান চনৰ ককা কিমান চনত মানে হেৰি হৈছিল 1986 চনত মন্দিৰটো বনাইছিল আৰু প্লাছ এতিয়া ককাই 1991 চনৰ পৰা ইয়াত আছে এতিয়া 2020 চন পৰিল আৰু আগে আশ্ৰম আছিল বহুত পুৰাণা তো अंग्रेजी আনে সেই ঋষিকে আনে খেদি দিছে আশ্ৰম পুৰি পাৰি দিছে আৰু মন্দিৰ আছিল আগতে ওই মন্দিৰকে अंग्रेजी আনে ভাঙি থৈ দিছে আচ্ছা ইংৰাজে ভাঙি ধৰিছে মানে আগতে বনাইছিল নতুন আগে মন্দিৰ আছিল আগতে মন্দিৰ আছিলে বাট ইংৰাজে ভাঙি থৈ যোৱা বুলি কৈছে ককাই আৰু এতিয়া এইটো সাধুকে খেদি দিছে সাধুক খেদি দিয়া বুলি কৈছে ইংৰাজৰ দিনতে বাকি এতিয়াতো বহুত বছৰ হৈ গ'ল আৰু ককাই কিন্তু বৰষুণৰ পানীৰে পানী ব্যৱহাৰ কৰি আছে বাকি পানী আছিল ইয়াতে কিন্তু এতিয়া নাহে ন মানে লকডাউন হৈ আছে না সেইকাৰণে বস্তুটো কিনাটো মানে প্ৰব্লেম আছে লকডাউনৰ কাৰণে ককাৰ বহুত প্ৰব্লেম হৈছে চ' সেইকাৰণে আৰু ককাই বৰষুণৰ পানী এতিয়া বৰ্তমান বৰষুণৰ পানীয়ে খাই আছে বুলি ধৰিব পাৰি মানে যিমান দিন সে মন্দিৰ এতিয়া থাপত থৈছে সিমান দিন সে বৰষুণকে পানী চলে ঠিক আছে আৰু ইয়াত পূজা কেতিয়া হয় পূজা পাতল কেতিয়া হয় পূজা আনে এতে আনে 13 के होय फागुन 13 के होय आरो दामोदर तिथि के होय आरो ए फागुन माह में आने 27 28 29 के होय तो राजे आने 27 28 29 कैंसिल करছে বহাগ माह में दामोदर तिथि पड़े
এইটো দামোদৰ মন্দিৰ হ'ল সেইকাৰণে দামোদৰ তিথি পালন বহাগ মাহে কৰে বহাগ মাহত দামোদৰ তিথিও পালন কৰে আৰু শিৱৰাত্ৰি পালন এইটো একদম মানে এইটো জেগাটো ফেমাছ হয় মানে শিৱৰাত্ৰিৰ কাৰণে চ' ইয়াতে বহুত মানুহ আহে শিৱৰাত্ৰিৰ টাইমত চ' আপোনালোকে আহিব পাৰে ইয়াতে বহুত ভাল হয় চ' ককাই এইটো ঘৰত থাকে ঘৰটো খেৰৰে হয় আৰু টিং দুপাতমান দিয়া আছে আৰু এইটো হৈছে পানী বৰষুণৰ পানী ধৰি ৰাখে ইয়াতে এইবিলাক বৰষুণৰ পানী আৰু এইটো হৈছে শিৱলিংগ এইটো চ' আৰু চাৰোটা কাষ চাব পাৰে আপোনালোকে বহুত মানে একদম সেউজীয়া হৈ আছে এইবিলাক আৰু এইটো বৰ্তমান শিৱলিংগ আৰু এইটো এটা ককা এইটো মন্দিৰটো দামোদৰ মন্দিৰ ন চ' এইটো দামোদৰ মন্দিৰ হয় আৰু ককাই ইয়াতে শুই ৰাতিলে আৰু সেইটো ঘৰতো কেতিয়াবা শুই যেতিয়া বৰষুণ বেছি হয় চ' সেইটো বৰষুণ বেছি ইয়াত হ'লে ইয়াতে শুই যায় চাগে ককাই আৰু নেক্সট ইয়াত চেগুন গছো আছে তাল গছ আছে আৰু বিভিন্ন ধৰণৰ ঔষধ পাতিৰ ইয়াতে গছ আছে আৰু বাকী ককাৰ সেইটো এটা ঘৰ চ' সেইটো ঘৰতো ককাই থাকে আৰু তলৰ ফালে গ'লে আমি পথাৰ পাম যিবিলাক মানুহে খেতি কৰে তলৰ ফালে গ'লে পথাৰ পাম আৰু এইবিলাক দেখিছে আপোনালোকে ইয়াতো বৰষুণৰ পানী ধৰি ৰাখে চ' ইয়াতে আম গছো আছে আৰু কি আছে চৰি এডাল আম গছ হয় ইয়াতে আম গছ আৰু কঁঠাল গছ মানে ৰুইছে আৰু ককা এইটো ঘৰতে থাকে আৰু তাৰপিছত এইবিলাক টিঙৰ সৰু সৰু ড্ৰাম টাইপৰ বস্তু আছে তাতে গছ মানে ৰোপণ কৰে আৰু তলত চাব পাৰে আপোনালোকে তলত তলৰ এইটো লোকেশ্যন ভাল মজা তাৰে নেক্সট লোকেশ্যন আমি যাম কিন্তু ককা পিপিৰা এইবিলাক পিপিৰা আছে ইয়াতে প্লাছ এইটো চাইড চাব পাৰে মানে মানে সেইফালে যাব নোৱাৰা সাপ চাপ থাকিব পাৰে চ' আমি ককাক বাই দি কিনে আমি নেক্সট লোকেশ্যন যাবলৈ ট্ৰাই কৰিম এতিয়া ককাক বাই দিম চ' ককা বাই আহিম আৰু আহিম চ' মোবাইল ধৰিছে আৰু আমি যাম লাষ্ট লোকেশ্যন তাতে লোকেশ্যন যাই কিনে লাষ্ট ভিডিঅ' সমাপ্ত কৰিম মোৰ একদম লাষ্ট লোকেশ্যনত আহি পাইছোঁ আমি লাষ্ট লোকেশ্যনত গোৱা এইবিলাক চব গোৱাই তাৰে ওপৰলৈকে চালে সেই ওপৰলৈকে চালে আমি সেইটো মন্দিৰত গৈছিলোঁ আৰু সেই ওপৰৰ পৰা আমি ইয়াত তললৈকে আহিছোঁ আৰু নেক্সট আমি সেইবিলাক চাব পাৰে সেইবিলাক গোৱা হয় এইবিলাক গুফা টাইপ ইয়াতে নাজানো এই চ' এইবিলাক বহুত আগৰে হয় এইবিলাক গুফা ইয়াতে মানুহ নাযায় কিন্তু মই যাম চ' গাইজ চাব পাৰে ইয়াত সেইফালে যাব নোৱাৰা সেইফালে পানী আছে বাকী সেই ভিতৰৰ ফালে গ'লে সাপ এইবিলাক থাকিব পাৰে কিন্তু যাব নোৱাৰা ইয়াতে চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো কোনোবাই চাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মই ইমান কথা ক'ব নাজানো বাট মোৰ ছেকেণ্ড ব্লগ হয় আৰু পাৰিলে ব্লগত ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ভাল লোকেশ্যন দেখিবলৈ ট্ৰাই কৰিম বাকী মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম কাৰণ মোৰ ফোনত চাৰ্জ নাই
আৰু গতিকে আপোনালোক ভালে থাকক কুশলে থাকক ঘৰৰ বাহিৰৰ পৰা ওলাবলৈ চেষ্টা নকৰিব আৰু আমি নেক্সট লোকেশ্যন 2-3 দিনৰ পিছত এটা ভাল লোকেশ্যনত যাবলৈ ট্ৰাই কৰিম চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম জয় আই অসম